নমস্কাৰ বন্ধুসকল, স্বাগতম জনালোঁ। কম্পাৰেটিভ এক্সামসমূহ আমি কিদৰে ক্লিয়াৰ কৰিব পাৰোঁ এই সম্পৰ্কে আজি আমি ভিডিঅ'ত আলোচনা কৰিব লৈছোঁ। নমস্কাৰ বন্ধুসকল, মোৰ নাম আছে শ্ৰী অংকুৰ শৰ্মা আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল অসমীয়া আড্ডা, য'ত অসমীয়াত কিছু সুকীয়া কথাৰে আমি বিষয়বস্তুসমূহ আলোচনা কৰোঁ। আজি আমি লৈ আহিছোঁ আপোনালোকলৈ কম্পাৰেটিভ এক্সামসমূহ কিদৰে আমি ক্লিয়াৰ কৰিব পাৰোঁ। আপুনি বা মই আমি সকলোৱে যেতিয়াৰ পৰা আমি গ্ৰেজুৱেশ্যন বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ তাৰ পৰা আমি অৰ্থাৎ 18 বছৰ হৈছোঁ, তাৰ পৰাই আমি এটা চাকৰি বিচাৰি ঘূৰি ফুৰিছোঁ। অৰ্থাৎ আমি কম্পাৰেটিভ এক্সামসমূহ দি পৰিছোঁ আৰু এই কম্পাৰেটিভ এক্সামসমূহ আমি কিদৰে পাছ কৰিব পাৰোঁ, অৰ্থাৎ কিদৰে ক্লিয়াৰ কৰি আমি চাকৰিটো লাভ কৰিব পাৰোঁ এই সম্পৰ্কে আজি কিছু টিপছ আপোনালোকৰ মাজত লৈ আহিছোঁ। যদিহে আপোনালোকে কম্পাৰেটিভ এক্সামৰ কাৰণে এপ্লাই কৰিছে বা যদি প্ৰিপেয়াৰ কৰি আছে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে ভালদৰে মন দি চাব আৰু এটাও পইণ্ট আপোনালোকে যাতে মিছ নকৰে। আৰু যদি চেনেলটোত পোনপ্ৰথমবাৰ পাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল বাটনটো প্ৰেছ কৰি অল কৰি ল'ব যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে লাভ কৰে। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। কম্পাৰেটিভ এক্সাম বুলি ক'লে আমি বিভিন্ন ধৰণৰ এক্সাম যিবিলাক বিশেষকৈ ৰাজ্য চৰকাৰৰ হওক বা কেন্দ্ৰীয় চৰকাৰৰ হওক বিভিন্ন ধৰণৰ চাকৰি এক্সামসমূহক বুজাওঁ। এই চাকৰি এক্সামসমূহকে প্ৰমুখ্য কৰি আৰু যিবোৰ আমাৰ এতিয়া বৰ্তমান আপোনালোকে পঢ়িবৰ কাৰণেও কিছুমান কম্পাৰেটিভ এক্সাম দিবলগীয়া হয়, অৰ্থাৎ যদিহে আপুনি আজি MN মাষ্টাৰ ডিগ্ৰী এডমিশ্যন ল'ব লৈছে তাৰ কাৰণে আপুনি এটা ইণ্টাৰভিউ টেষ্ট দিবলগীয়া হয় বা BEd বা DLEd ইত্যাদি কৰিবৰ কাৰণে আপুনি এটা টেষ্ট দিবলগীয়া হয়। বিশেষকৈ এতিয়া আপোনালোকে যিহেতু যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ওলাব, অৰ্থাৎ আপোনালোকৰ যদি আমাৰ হায়াৰ ছেকেণ্ডেৰী পাছ দিয়া কোনোবা কেণ্ডিডেটে ভিডিঅ'টো চাই আছে তেওঁলোকক ক'লোঁ, তেওঁলোকে যে ডিগ্ৰী কাৰণে এডমিশ্যন ল'বলৈ যাব এখন কলেজত, তেওঁলোকে মেজৰ ল'বৰ কাৰণেও এটা টেষ্ট দিব লাগিব। সেই টেষ্টটোকো আমি কম্পাৰেটিভ এক্সাম বুলি ক'ব পাৰোঁ, কাৰণ বহুকেইজন কেণ্ডিডেটৰ নাথাকে, আপোনালোকৰ ছিট থাকিব ধৰি লওক 20টা, তাৰ পৰা 500 কেণ্ডিডেটৰ মাজত কম্পিটিশ্যন হ'ব। ঠিক সেইদৰে যেতিয়া আমি ইণ্টাৰভিউৰ কাৰণে দিবলৈ যাওঁ তেতিয়া আমাৰ কি হয়, একেটা কণ্ডিশ্যনৰ সৃষ্টি হয়, কাৰণ পদৰ সংখ্যা কম থাকে আৰু প্ৰত্যেক বছৰে যিহেতু কেণ্ডিডেটৰ সংখ্যা বাঢ়ি গৈ আছে, কাৰণ আপোনালোকে যিহেতু এইবছৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাখিনি অহা বছৰ আকৌ আহিব যেতিয়া তেওঁলোকৰ 18 বছৰ কমপ্লিট হ'ব। সেই হেতুকে আগত পাছ কৰা আৰু এতিয়া পাছ কৰা শ্ৰেণীৰ মাজত কম্পিটিশ্যনৰ সংখ্যাটো বাঢ়িছে, যাৰ ফলত পদৰ সংখ্যা যি ওলায় তাতকৈ 10 গুণ বেছি কেণ্ডিডেটে এপ্লাই কৰে। ফৰ এক্সাম্পল আমি ক'ব পাৰোঁ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ইণ্টাৰভিউ অলপ দিনৰ আগত যিখিনি হৈ গ'ল 1 আৰু 2 ফেব্ৰুৱাৰী তাৰিখে, আপোনালোকে নিশ্চয় গম পাইছে। সেই পৰীক্ষাত প্ৰায় 10 পৰা 15 লাখ কেণ্ডিডেটে এপ্লাই কৰিছিল আৰু মিনিমাম 10 লাখমান কেণ্ডিডেটে ইয়াৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে বুলি আমি খবৰ পাইছোঁ। চ' আপোনালোকে চিন্তা কৰক কিমান কেণ্ডিডেট, 10 লাখ কেণ্ডিডেটে পৰীক্ষা দিছে, কিমান অসমত নিবনুৱা সংখ্যা আছে। আৰু বৰ্তমান ৱৰ্ল্ড ইণ্ডেক্সৰ মতে আমাৰ ভাৰতৰ জনসংখ্যা অনুপাতটো আগৰ পৰাই বৃদ্ধি আছিল, কিন্তু এতিয়া বৰ্তমান নিবনুৱাৰ সমস্যাটো বৃদ্ধি পাইছে। চ' এটা ভয়াৱহ সমস্যা। সেই হেতুকে আমি কম্পিটিটিভ এক্সামসমূহ ক্লিয়াৰ কৰিবৰ কাৰণে কিছুমান পইণ্ট আমি মন কৰি লওঁ। প্ৰথম পইণ্টটো হৈছে, ব'লক আমি চাই লওঁ প্ৰথম পইণ্টটো আমি কি লৈ আহিছোঁ। প্ৰথম পইণ্টটো হৈছে সময়বিলাক ভালদৰে ব্যৱহাৰ কৰক। অৰ্থাৎ আপোনাৰ ওচৰত যিমান সময় থাকে, ধৰি লওক এতিয়া মই যদি ষ্টুডেণ্টৰ ক্ষেত্ৰত কওঁ, মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টজনক কওঁ, তেওঁলোকে মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ পিছত তেওঁলোকে কি কৰিব, অৰ্থাৎ প্ৰায় 3 মাহ সময়, হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ প্ৰায় 2 মাহ বা 3 মাহ সময় থাকে। যিখিনি ছায়েন্স কেণ্ডিডেট হয়, অৰ্থাৎ যিখিনি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে তেওঁলোকে নিশ্চয় বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে ইতিমধ্যে এক্সামৰ কাৰণে বহিছে। JEE মেইনছৰ কাৰণে নিশ্চয় তেওঁলোকে প্ৰিপেয়াৰ কৰিছে, যিসকল ছায়েন্স বা ইঞ্জিনিয়াৰিং বা ডক্টৰ ডিগ্ৰী কৰিম বুলি ভাবে, বা CEE কাৰণে ইতিমধ্যে তেওঁলোকে পাছ আউট কৰিছে। বা আৰ্টছ আৰু কমাৰ্চৰ ষ্টুডেণ্টখিনিয়ে কি কৰিব, বা যিখিনি মেট্ৰিক কেণ্ডিডেট ওলায় তেওঁলোকে কেনেকুৱা ধৰণৰ কি ফিল্ডত যাব, কি কৰিব, বা যিখিনি চাকৰি বিচাৰিছে চাকৰি এপ্লাই কৰাৰ পৰা যিদিনাখনে পৰীক্ষা পাতে, কাৰণ আজি এপ্লাই হ'ল কাইলৈ পৰীক্ষাটো নাপাতে, মিনিমাম 3 মাহ, 6 মাহ, এবছৰ সময় আমাৰ ওচৰত থাকে, মিনিমাম 3 মাহ সময় থাকে। 3 মাহ সময়ত আমি সেই সময়খিনি কেনেদৰে সৎব্যৱহাৰ কৰিব পাৰোঁ তাৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰিব আমি সেই চাকৰিটো লাভ কৰোঁ বা সেই কলেজখনত ছিট পাওঁ নাপাওঁ। সেই হেতুকে আমি নিজৰ সময়খিনি ভালদৰে ব্যৱহাৰ কৰিব লাগিব, আৰু সঠিক ব্যৱহাৰ নকৰিলে যদি আমি তাৰ সময়খিনি অপব্যয় কৰোঁ তেতিয়াহ'লে আমি এই যিটো আমাৰ লক্ষ্যস্থানত উপনীত হ'ব নোৱাৰিম। প্ৰথম পইণ্ট হৈছে সেই হেতুকে সময়বোৰ ভালদৰে ব্যৱহাৰ কৰক। 2 নম্বৰ পইণ্টটো আহিছে চিলেবাছ মতে পঢ়া শুনা কৰক। অৰ্থাৎ এতিয়া ক'লোঁ কম্পাৰেটিভ এক্সামসমূহৰ কাৰণে যিখন চিলেবাছ থাকে সেই চিলেবাছখন আপুনি ফ'ল' কৰক আৰু ফ'ল' কৰক আৰু সেইমতে পঢ়ক। এতিয়া কিছুমান আপোনালোকে ক'ব পাৰে কিছুমান পৰীক্ষাৰ কাৰণে ইণ্টাৰভিউৰ কাৰণে কোনো ধৰণৰ চিলেবাছ দিয়া নহয়, হয়, কিন্তু তাত প্ৰত্যেকটো চিলেবাছতে বা প্ৰত্যেকটো এক্সামতে 3টা বস্তু কমন আহে। এটা আছে মেথমেটিক্স, এটা আছে ইংলিছ, এটা আছে ৰিজনিং। চ' আপোনালোকে 3টা বস্তু কমনলি চাব পাৰে, প্ৰত্যেকটো এক্সামৰ কাৰণে কাম আহিব। আপুনি যদি ভালকৈ প্ৰিপেয়াৰ কৰে সেই 3টা বস্তু প্ৰত্যেক এক্সামৰ কাৰণে প্ৰিপেয়াৰেশ্যন হ'ব। অসম আৰু চেণ্ট্ৰেল ভিত্তিত অলপ ডিফাৰেঞ্চ হয়, কুৱেশ্যনবিলাক যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয় কিছু টাফ হয়, অসম গভৰ্ণমেণ্টৰ হ'লে কিছু ইজি হয়, আৰু গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ওপৰত বেছ কৰিব বা গ্ৰেড 2ৰ ওপৰত বেছ কৰিব। গ্ৰেড ৱাইজো এই পৰীক্ষাৰ ডিফিকাল্টি লেভেলটো নিৰ্ভৰ কৰে। সেই হেতুকে আপোনালোকে যদি পৰীক্ষাৰ কাৰণে বা
প্ৰিপেৰেশ্যন কৰি আছে আগন্তুক দিনত আহিবলগীয়া বহু পৰীক্ষা আছে যেনেকৈ ধৰি লওক ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ জুনিয়ৰ এছিষ্টেণ্ট পাম্প অপাৰেটৰ SSC এক্সামিনেশ্যন আহিবলগীয়া আছে মাৰ্চ মাহত SSC যিটো কম্বাইন হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সামিনেশ্যন আছে যদি সেইবিলাক এক্সামৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ কৰি আছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় সিলেবাসখন ফলো কৰক আজিলৈকে যদি আপুনি সিলেবাস ফলো কৰা নাই সিলেবাস ফলো কৰক আৰু সিলেবাস ক'ত পাব আপুনি গুগলত গৈ সাৰ্চ কৰক যে যি পৰীক্ষা দিছে তাৰ সিলেবাসখন সো তাত বিভিন্ন ধৰণৰ ভিডিঅ' আৰু আপোনালোকে কন্টেন্ট পাব পৰাপক্ষত যদি অফিচিয়েল সাইটত গৈ বিচাৰি চাব যদি নাপায় যিবোৰ ৱেবছাইট আছে ৱেবছাইটবিলাকৰ সহায় ল'ব পাৰে বা আপোনালোকে ইউটিউবৰ মাধ্যমৰ সহায় ল'ব পাৰে ইউটিউব মিডিয়ামত প্ৰত্যেকটো পৰীক্ষাৰে বিভিন্ন ধৰণৰ ইউটিউবাৰে তেওঁলোকৰ সিলেবাসসমূহ প্ৰিপেয়াৰ কৰে আৰু কিছুমান এনেকুৱা ধৰণৰ যিবিলাক কোচিং ক্লাছ আছে যিবিলাক কোচিং ক্লাছে কোচিং প্ৰদান কৰে সো আপোনালোকে অনলাইন কোচিঙৰো সুবিধা ল'ব পাৰে সিলেবাসখন ফলো কৰাৰ লগতে অনলাইন কোচিঙৰ সুবিধা ল'ব পাৰে যিটো ফ্ৰী অফ কষ্ট থাকে মই কোনো পইচা দি পোৱাৰ কথা কোৱা নাই মই এখানে কাৰো প্ৰমোশ্যন কৰা নাই মই জাষ্ট ফ্ৰী অফ কষ্ট আৰু মই এখানে কাৰো নাম নাই লোৱা ফ্ৰী অফ কষ্ট আপুনি তাৰ নাম তেওঁলোকৰ পৰা কোচিং ল'ব পাৰে 3 নম্বৰটো হৈছে পৰীক্ষাৰ আগলৈকে পঢ়িবলৈ নাথাকিব অৰ্থাৎ পৰীক্ষা ধৰি লওক 10 দিন আছে 15 দিন আছে তেতিয়ালৈকে আপোনালোকে পঢ়িবলৈ বাকি নাথাকিব এতিয়াৰ পৰা আপোনালোকৰ যি সময় আছে হাতত ধৰি লওক আজি 1 ঘণ্টা আছে 2 ঘণ্টা আছে সব প্ৰিপেৰেশ্যন সমূহ কৰক এতিয়া যিহেতু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষা চলি আছে সো কেন্দ্ৰীয়সকলকো ক'লো যে কাইলৈ পৰীক্ষা বুলি আজি ৰাতি পঢ়িবলৈ নাথাকিব যিকেইদিন মাজত আপোনালোকে ৰেহাই পাইছে সেই ৰেহাই সময়খিনি আপোনালোকে ব্যৱহাৰ কৰক দিনৰ সময় ব্যৱহাৰ কৰক ৰাতিটো যাতে মিনিমাম 6 ঘণ্টা শুব পাৰে বিশেষকৈ 6 ঘণ্টা আপোনালোকে ৰাতি টোপনিটো লাগে কাৰণ নহ'লে আপোনাৰ যিটো এইটো ডক্টৰী কথা মোৰ কথা নহয় 6 ঘণ্টা বা 7 ঘণ্টা টোপনি লাগে সেইটোকে 6 ঘণ্টা বা 7 ঘণ্টা শুবলৈ চেষ্টা কৰক দিনটো যিখিনি সময় পায় সেইখিনি পঢ়ক টিভি বা মোবাইলটোৰ পৰা পৰাপক্ষত দূৰত থাকিবলৈ চেষ্টা কৰক যি সময় দৰকাৰলৈ 5 বা 10 মিনিট চাওক বেছি সময় আপোনালোকে মোবাইল বা টিভিত নিদিব যেনেকৈ ধৰি লওক এই ভিডিঅ'টো আপোনালোকে ইউটিউবত মোবাইলটোতে চাই আছে সো লেপটপত চাই আছে সো আপোনালোকে বেছি সময় নদিব যদি দিব বিচাৰিছে খুব কম সময় দিয়ক গেমৰ পৰা অলপ দূৰত থাকক বিশেষকৈ বিভিন্ন ধৰণৰ গেম আমাৰ আজিকালি ইয়ং জেনেৰেশ্যনৰ মাজত খেলা দেখা যায় সেই ইয়ং জেনেৰেশ্যনখিনিক ক'লোঁ বিশেষকৈ মই যিহেতু গেম সেইটোকে গেমটো এটা বেলেগ ধৰণৰ নিচা সো এইকেইদিন গেমৰ পৰা কমচে কম গেমৰ পৰা আঁতৰি থাকক আৰু পঢ়া সময়খন পৰীক্ষাৰ কাৰণে দিয়ক আৰু যাতে কম্পিটিটিভ এক্সাম দিয়া কেণ্ডিডেটসকলক কৈছোঁ তেওঁলোকেও যাতে এই গেমৰ পৰা গেম খেলক নেখেলিব মই নকওঁ গেমটো খেলিলে আমাৰ মগজৰ যিবোৰ চেল সেইবোৰ স্প্ৰিট হয় সো কিছু পৰিমাণে খেলক দিনটো সেই বুলি 5-6 ঘণ্টা বা 3 ঘণ্টা 4 ঘণ্টা বহি নেখেলে আধা ঘণ্টা 1 ঘণ্টা যি দিনটো এটা ৰুটিন মাৰি লওক সিমানখন সময় আপোনালোকে সেই গেম খেলক বা বাকীখিনি আপুনি আপোনাৰ কামসমূহ কৰক বা যদি আপুনি চাকৰি কৰি আছে কিবা প্ৰাইভেট জব কৰিছে প্ৰাইভেট জবসমূহৰ কাৰণেও টাইম দিব লাগিব সো সকলো ধৰণৰ বস্তু মিলাই আপুনি পঢ়াৰ কাৰণে এটা নিৰ্দিষ্ট টাইম বান্ধক যিটো আপোনাৰ পৰীক্ষাৰ কাৰণে পিছত হেল্পফুল হ'ব সো 4 নম্বৰ পইণ্টটো হৈছে আগৰ পেপাৰবোৰ ভালদৰে পঢ়ক অৰ্থাৎ সেই এক্সামটোৰ লগত আগত কিবা এক্সাম হৈ গৈছে নি তেনেকুৱা ধৰণৰ এক্সাম যদি কুৱেশ্যন পেপাৰ আপোনাৰ ওচৰত আছে কেনেকুৱা ধৰণৰ চিৰিজ আহিছিল ধৰি লওক ইংলিছত কি আহিছিল আপোনাৰ চিনোনিয়াম আহিছিল এণ্টনিয়ামছ আহিছিল কেনেকুৱা ধৰণৰ পেপাৰ আহিছিল পেপাৰখন চাওক আৰু তাৰ ওপৰত বেছ কৰি আপুনি আপোনাৰ নেক্সট এক্সামৰ কাৰণে আপুনি প্ৰিপেৰেশ্যন কৰক সেইখন কাৰণ তাৰ পেটাৰ্ণটো চাব কৈছোঁ আৰু যদি আপোনাৰ ওচৰত নাই তাৰ কাৰণে আপুনি গুগল কৰিব পাৰে গুগলত বিভিন্ন ধৰণৰ প্লেটফৰ্মত আপোনাৰ বিভিন্ন ধৰণৰ মিডিয়ামৰ বিভিন্ন ধৰণৰ বস্তু আপুনি পাই যাব এভেইলেবল আৰু সেইটোকে অতি সহজে আপোনালোকে বস্তুবিলাক কৰিব পাৰিব বা পেটাৰ্ণটো ফ'ল' কৰিব পাৰিব তাৰ পৰা যাতে আপুনি কম্পিটিটিভ এক্সামটো সহজে ক্ৰেক কৰিব পাৰে সেই হেতুকে আমি আজি আপোনালোকৰ ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ কম্পিটিটিভ এক্সামসমূহ কিদৰে ক্লিয়াৰ কৰিব পাৰে কাৰণ অসমত যিহেতু নিবনুৱা সমস্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী কেণ্ডিডেটসকলৰ কাৰণে এইটো বিশেষকৈ ভিডিঅ' হেল্পফুল হ'ব বুলি মই আশা ৰাখিছোঁ আৰু যদিহে আপোনালোকে অকণমান হ'লেও হেল্প কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী আৰু সা সম্বন্ধীয় ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যদি চেনেলটোলৈ পোনপ্ৰথমবাৰ ভিজিট কৰিছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল বাটনটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে লাভ কৰে আৰু যদিহে এনেকুৱা ধৰণৰ নিউজ আৰু এনেকুৱা ধৰণৰ আপোনালোকে অসমীয়াত বিভিন্ন ধৰণৰ নিউজ পাই থাকিব বিচাৰে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ কাষৰ বেল বাটনটো প্ৰেছ কৰিব যাতে প্ৰেছ কৰি অল কৰিলে নটিফিকেশ্যনসমূহ লাভ কৰিব সেই হেতুকে একে কৰোঁ ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ জয় অসম